Hey guys, welcome back to my channel JD Lifestyle. আজি বিয়া কোটে আহি পাই গ'ল। সেই বিয়া এয়া আমাৰ দেউতা হয়, মানে মোৰ দেউতা নগাঁৱৰ। এয়া বৌহঁত আহিছে, মামাহঁতৰ চব মানে এতিয়া বিয়াৰ একদম পূৰা উদুলি মুদুলি পৰিৱেশ হৈ আছে। আমাৰ বিয়াখন একচুৱেলি 2 দিনীয়া। আজি মানে কইনা আনিম, দৰা গা চা ধুৱাব, পানী তুলিব যাম, সেয়া আৰু আজি মিতিৰ কুটুম আৰু চুবুৰীটো মানুহখিনি এনেই গোটেই গাঁৱৰ মানুহখিনি ৰিচিপশ্যনৰ দিনাহে আহিব, সেইকাৰণে 2 দিনীয়া হৈ গ'ল। তো চাই থাকক, এতিয়া পানী তুলিব যাবলৈ চব ৰেডি হৈ আছে। এজনকৈ পৰিয়ালৰ মানুহখিনিও আহি গৈছে। এয়া দেউতা বহি আছে, অকলে মানুহ আহি আছে। আৰু এয়া কাপোৰ চিলাব যে দিছিলোঁ, এইখিনি অনা হৈ গ'ল। কইনাক দিব, আজি ৰাতি দিব। আৰু মোৰ কাপোৰযোৰ সেইযোৰ দেখিছে যে পিচ কালাৰৰ, সেইযোৰ আজি নিপিন্ধো মই। কইনা আনিব যাওঁতে বেলেগ পাটৰ কাপোৰেই পিন্ধি যাম বাৰু। আৰু এইযোৰ পাটৰ কাপোৰ মোৰ দেউৰে গিফ্ট দিছে, মানে দৰাই গিফ্ট দিছে। চ' এইযোৰ মই মানে ৰিচিপশ্যনৰ দিনাহে পিন্ধিম। তো চাই থাকক ভিডিঅ'টো। এতিয়া ওলাই গ'লোঁ পানী তুলিব যাবলৈ। এনেকৈ এইযোৰ মই অনলাইনত এগৰাকী ইউটিউবাৰৰ পৰা লৈছিলোঁ কাপোৰযোৰ। দিনত এনেকৈ পিন্ধি আছিলোঁ, তাৰ লগত মেটচিং জুৱেলাৰী। চ' এতিয়া পানী তুলিব যাওঁ। লিপস্টিক লগাই দিম চ খোপাত মাৰ পানী তুলি অহাৰ পিছত আৰু ভিডিঅ' বনাবলৈ সময় নহ'ল, কাৰণ ঘৰতে বিয়া যিহেতু, আৰু মই ডাঙৰ বোৱাৰী, গতিকে ইটো সিটো চাবলগীয়া কৰিবলগীয়া হৈছিল। এয়া একদম ৰাতি দৰা মানে কইনা আনিব যোৱাৰ আগত এয়া ৰেডি হৈ আছে। এতিয়া ৰেডি হৈ গ'ল, দৰাও ৰেডি হৈ আছে, আৰু পৰিয়ালৰ মানুহবিলাকো এয়া খুৰা খুৰী তেজপুৰৰ সকলোবিলাক এনেকৈ ৰেডি হৈ আছে। আৰু এইপিনে দৰাক সজাই আছে, মানে কাপোৰ কানি পিন্ধোৱাত লাগি আছে। এইজনেই হৈছে দৰাজন। চ' এয়া ময়ো ৰেডি হৈ গ'লোঁ। তো ভিডিঅ'টো চাই থাকিব, একদম কাটি মানে বনাইছোঁ ভিডিঅ'টো একদম। এজন ভাইটি তেজপুৰৰ খুৰা খুৰী যে দেখিছিল, তেওঁলোকৰ ডাঙৰ ল'ৰা এয়া খুৰী। চ' ভিডিঅ'টো চাই থাকক, একদম সৰুকৈ ভিডিঅ'টো বনাইছিলোঁ, কাৰণ ভিডিঅ' বনাই থাকিবলৈ ইমান সময়ো পোৱা নাছিলোঁ। আৰু মোৰ গাটোও যিহেতু বেছি ভাল নাছিল, কাহি একদম অৱস্থা বেয়া হৈ গৈছিল বিয়া কেইদিনত। চ' তথাপিতো নগ'লেও নহয় যিহেতু, চ' এনেকৈ ওলাইছিলোঁ। এয়া মই ৰেডি হৈ থাকোঁতে এনেকৈ কেমেৰাটো দেখি মানুহজনে ভাবিছে ফটো উঠাইছোঁ বুলি, খালি পজ এটা দিলেহি। আৰু মানুহজনৰ মানে মোতকৈও বেছি টাইম নাই, কাৰণ তেওঁৱে চবখিনি চোৱা চিতা দায়িত্ব, ডাঙৰ ল'ৰাৰ কাৰণে তেওঁৱে মানে সকলোবিলাকতে চকু দিবলগীয়া হৈ আছিলে। আৰু চ' ৰেডি হৈ গ'লোঁ। এনেকৈ কেনেকুৱা লাগিছে এবাৰ জনাবচোন মোক। ওচৰৰে এজনী খুৰীয়ে মোক এনেকৈ খোপাটো বান্ধি দিলে, আৰু বাকীখিনি মই চব নিজে কৰিছিলোঁ মানে। আৰু এয়া হৈছে মোৰ মা, দেহা একদম মামা আইতাৰ লগত।
এইফালে কইনা মানে দৰা পূৰা মন্ত্ৰ চন্ত্ৰ হোম চোম পৰি আছে। কইনা ওলোৱা নাই, ওলাব আৰু এতিয়া এইফালে পূৰা নাচৰ পূৰা প্ৰগ্ৰেম চলি আছে। কইনাক জোৰোণ দিয়া হোৱা নাই, গতিকে ৰাতি মানে একেবাৰে দৰাৰ লগত আহোঁতে একেবাৰে মানে গহনা চহনা কাপোৰ চাপোৰ যিমানখিনি অনা হৈছে সকলোখিনি পিন্ধোৱা হৈছে। মোৰ লগতো তেনেকুৱাই হৈছিল। এয়া আমাৰ দৰা ঘৰৰ পৰা অনা সকলোখিনি বস্তু কইনাক চমজাই দিয়া হৈ গৈছে, গহনাৰ পৰা আদি কৰি কাপোৰ কানি। আৰু মানে এংগেজমেণ্ট আগতে হৈ থোৱা আছিল, সেইকাৰণে মানে জোৰোণ দিব নাহিলে। সেন্দুৰ চেন্দুৰ যিহেতু আগতে আজিকালি জোৰোণত দিয়েই আজিকালি এংগেজমেণ্টত, সেইকাৰণে ইয়াৰ নিয়মটো অলপমান বেলেগ আমাৰ আপাৰ আচামতকৈ। চ' এয়া এতিয়া পূৰা ভণ্টিয়ে পিন্ধাই আছে। কইনা উলিয়াই দিলে, এতিয়া দৰা কইনা পূৰা প্ৰায়খিনি হৈছেগৈ আৰু কইনাক নিবলৈ টাইম হৈ গৈছে। মই বেছিকৈ ভিডিঅ' তাতে কৰি থকা নাই, কিয়নো কাৰণ বেয়া দেখে যিহেতু ঘৰৰ মানুহ হৈ পেলাই এনি টাইম মোবাইলটো লৈ থকাও বেয়া। তাৰ মাজতে মই অলপ তেনেকৈ ভিডিঅ' কৰিছিলোঁ। এয়া লাষ্টৰ সময়খিনি পূৰা নাচোন আৰু প্ৰগ্ৰেম আৰম্ভ হৈয়ে আছে, এইপিনে পূৰা নাচিয়ে আছে। গাইজ, আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। একেবাৰে দৰা কইনা নিয়াটো ভিডিঅ' কৰিবলৈ নহ'লেই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ একদম ৰিচিপশ্যনত পূৰা ধামাকা ভিডিঅ' এটা লৈ। বাই বাই।